Hello friend, welcome back my channel. আজি কোডিং আৰু ডিকোডিংৰ ৰিজনিংৰ পাৰ্ট 2 টো লৈ আহিছোঁ আপোনালোকৰ বাবে। পাৰ্ট 1 টো যদি এতিয়ালৈকে আপোনালোকে চোৱা নাই তাৰ লিংক মই ডেসক্ৰিপচনত দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। আৰু মোৰ এই ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটি কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল, যাতে ভৱিষ্যতে এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব পাৰে মোৰ এই চেনেলটিত। আৰু নতুন নতুন ভিডিঅ'সমূহ বনাই থাকিবলৈ মই বেছি মোটিভেশ্যন পাম আপোনালোকে সাবস্ক্ৰাইব কৰি দিলে। সো আহক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো ফাৰ্ষ্ট কুৱেশ্যন 1, ইফ আপেল ইজ কোডেড, সো আপেলৰ কোড দিছে 3, 18, 18, 14, 7 এণ্ড হাউ উইল ইউ কোড মেংগো। সো আমাক উলিয়াব দিছে মেংগো কোডটো, কিন্তু আমি উলিয়াব এপেলৰ কোডটো কেনেকৈ ওলাল সেইটো আমি চাব লাগিব প্ৰথম। সো আমি যদি ফাৰ্ষ্ট চাওঁ, এতিয়া আমাৰ ইংলিছ এলফাবেটৰ নম্বৰ আছে, প্ৰত্যেকটাৰ আখৰৰ এটা এটা নম্বৰ আছে, যেনেকৈ A1, B2, C3 তেনেকৈ নম্বৰ আছে। গতিকে A আছে, কিন্তু ইয়াত আমাক কোড দিছে কি? কোড আমাক দিছে 3। কেনেকৈ হ'ল সেইটো আমি চাম। এতিয়া যদি আমি এটা চিষ্টেম এপ্লাই কৰোঁ, এতিয়া এয়া A2 1 হয়, তাৰ লগত যদি আমি 2 প্লাছ কৰি দিওঁ কিমান পাম? 3 পাম, হয়নে? তাৰপিছত নেক্সট P দিছে, P লগত আমি এতিয়া যদি P নম্বৰটো হৈছে 16 প্লাছ 2 হ'লে আমি পালোঁ 18, হয়নে? নেক্সট P2 একে চেম। তাৰপিছত L2 দিছে, L2 লগত 12 হয়, Lৰ এলফাবেটৰ নম্বৰ। সো আমি প্লাছ কৰিলে কিমান পাম? 14 পাম, হয়। তাৰপিছত নেক্সট আহিলে ইটো হৈছে নম্বৰ কিমান? 5, তাৰ লগত প্লাছ 2 কৰিলে কিমান পালোঁ? 7, হ'লনে? আমি পালোঁনে যিটো আমাক বিচাৰিছে? তো এতিয়া সেম কণ্ডিশ্যন আমি এপ্লাই কৰিম মেংগো কোডটো উলিয়াবলৈ। সো আমি এইখিনি মুছি দিলোঁ। আশা কৰিছোঁ এইখিনিলৈকে আপোনালোকে ধৰিব পাৰিছে মই বুজোৱাটো। এতিয়া এমৰ নম্বৰটো কিমান হয়? এমৰ নম্বৰটো হ'ব 13, তাৰ লগত প্লাছ 2 কৰিলে কিমান পালোঁ? 15। এতিয়া 15 নম্বৰ কোনোবা আছে নেকি? আমি অপশ্যনৰ চাম। এইটো ওলালেই 15 বিট আছেই, কিন্তু আমি গোটেইখিনি উলিয়াম। এতিয়া A2 অলপ আগতে কৰিছোঁৱেই, কিমান হ'ব? 1 প্লাছ 2 3 হ'ল। তাৰপিছতে এনৰ কিমান হয়? এনৰ হয় 14 প্লাছ 2 কিমান হ'ব? 16। নেক্সট আহিলে জি, কিমান হ'ল? 7 প্লাছ 2 কিমান হ'ল? 9 হ'ল। আৰু তাৰপিছত অ' কিমান হয়? 15 প্লাছ 2 কিমান হ'ব? 17, হ'লনে? চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 15, 3, 16, তাৰপিছতে 9 আৰু 17। চ' কাৰেক্ট এনচাৰ কোনটো হ'ব? কাৰেক্ট এনচাৰটো হ'ব বি। চ' আশা কৰিছোঁ এই কুৱেশ্যনটো চল্ভটো আপোনালোকে ধৰিব পাৰিছে। যদি কিবা কনফিউজ থাকে তেনেহ'লে কমেণ্টত সুধিব। চ' আহক নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। চ' নেক্সট কুৱেশ্যনটো হৈছে ইফ ৱৰ্ক ইজ কোডেড ফৰ 4, 12, 9 আৰু 16 দিছে। এতিয়া ওমেনৰ কোডটো উলিয়াব লাগে। কেনেকৈ হ'ব? এতিয়া W2 to 4 কেনেকৈ হ'ব আমি সেইটো জানিব লাগিব।
এলফাবেটৰ ৰিজনিঙৰ এলফাবেটত আপোনালোকে চালে আগৰ ভিডিঅ' পাৰ্ট 1ত মই তেনেকুৱা কুৱেশ্যন দিছোঁ, আপোনালোকে চাব পাৰিব যে এলফাবেটটো যেনেকৈ A1 হয়, B3 হয়, তেনেকৈ জেডলৈকে জেড হ'ব 26, কিন্তু কিছুমান ছিষ্টেমত এপ্লাই কৰিলে আমি জেডটো 1 বুলি ধৰিব লাগিব। তাৰমানে গোটেই এলফাবেটৰ নম্বৰকেইটা আমি উল্টাকৈ ধৰিব লাগিব, তেতিয়া আমি কিছুমান কুৱেশ্যন ছল্ভ কৰিব পাৰিম। গতিকে এই কুৱেশ্যনটো তেনেধৰণৰ আমি চাওঁ আহক কেনেকৈ ছল্ভ কৰিম। এতিয়া কৈছে W দিছে 4 হয়নে? যেনেকৈ এতিয়া ইয়াত মানে ধৰিব লাগিব আপোনালোকে জেডটো 1, তাৰপিছতে জেডৰ পিছত ৱাইটো আহিলে 2, এনেধৰণে ধৰিব লাগিব হয়নে? এক্সটো 3, সেই তেনেকৈ W2 হ'ল 4, O2 দিছে আমাক 12, তেনেকৈ আপোনালোকে গৈ থাকিলে ধৰিব পাৰিব। আগৰ ভিডিঅ'টোত দিছোঁ, আপোনালোকে চালে গম পাই যাব। তেনেকৈ R2 হ'ব 9 আৰু K2 হ'ব কিমান? K2 হ'ব আপোনালোকৰ 16 হ'ল। এতিয়া আমাক দিছে ওমেনৰ কোডটো দিয়াবলৈ, একেবাৰে ইজি, খালি অপ'জিট এলফাবেটখন মনত থাকিলে ইজি হৈ যায়। ইয়াত ওমেনটো হ'ব কিমান? ওমেনটো হ'ব 4, W2 4 হ'ল। নেক্সট আহিলে O2 আহিব আপোনালোকৰ 12, M2 আহিব 14 আৰু A2 আহিব 26। দেখিছে জেডটো সাধাৰণতে যিটো এলফাবেট হয় জেডটো 26 হয়, কিন্তু উল্টি যোৱাৰ কাৰণে জেডটো 1 হৈ গ'ল। দেখিছে জেডটো 1 হৈ গ'ল, কিন্তু A2 26 হ'ল। তাৰপিছতে N2 কিমান হ'ব? N2 হ'ব 13। চ' এনেধৰণে এইটো কুৱেশ্যন ছল্ভ হৈ গ'ল, আৰু তাৰ কুৱেশ্যনটো এনচাৰটো হ'ব অপশ্যন বি। অপশ্যন বিটো কাৰেক্ট এনচাৰ হ'ব। চ' আশা কৰিছোঁ এইটো আপোনালোকে ধৰিব পাৰিছে। আগৰ ভিডিঅ'টো চালে আপোনালোকে ভাল ধৰণে ধৰিব পাৰিব প্ৰথমতে, গতিকে পাৰ্ট 1টো এবাৰ চাই ল'ব। চ' নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। এতিয়া কৈছে কুৱেশ্যন 3, ইফ Dell is coded 45112, how will you code sugar? চ' এইটো একেবাৰে ইজি, এইটো একেবাৰে টান নহয়। কাৰণ এতিয়া চাব, আমি জানোৱেই এলফাবেটৰ উল্টাখন নহয়, একদম যিখন মেইন সেইখনৰ A যেনেকৈ A1 হয়, B2 হয়, C3 হয়, তেনেকৈ D কি হ'ব? 4 হয়নে? এতিয়া আমি D এতিয়া 4 পাই গ'লোঁ, পাৰোঁনে? 4, E কিমান হ'ল? 5, A কিমান হ'ব? 1 আৰু L কিমান হ'ব? 12। এতিয়া Sটো কিমান হ'ব? Sটো হ'ব 19, Sটো হ'ব 19। এতিয়া 19 আছেনে? দুটাত আছে, এতিয়া কোনটো হয় এতিয়া চাব লাগিব। U2 কিমান হ'ব? U2 21 হ'ব। G2 কিমান হ'ব? 7 আৰু A2 কিমান হ'ব? 1 আৰু R2 কিমান হ'ব? 18। চ'
19 21 7 1 18 সো কারেক্ট আনসার কোন হ'ব 1 2 হ'ব A2 হ'ব সো নেক্সট কোৱেশ্যনলৈ আগবাঢ়ো Question 4 if O is equal 16 4 is equal 42 then what is font equal to তাৰমানে এতিয়া O2 আমাক কৈছে 16 ধৰিবলে 16 ধৰি আমি উলিয়ালো 4 হেৰি 4 is equal 42 পালো তো ফন্টৰ is equal to আমাক উলিয়াব লাগে এতিয়া কি কৰিব লাগিব চাও কিন্তু O2 এলফাবেট মতে আপোনালোকে চালে ধৰিব পাৰিব যে O2 কিন্তু 15 হয় নম্বৰ or 15 হয় এটো or 15 হয় কিন্তু আমাক ধৰিব কৈছে কিমান 16 তাৰ মানে +1 কৰিছে হয়নে 15 ৰ লগত 15 + 1 is equal কিমান পালো 16 হয়নে এতিয়া আমি এটা 4 42 কেনে পালে এটা চালে আমি ধৰিব পাৰিম এতিয়া 4 টু আমি যদি ধৰো 4 F2 5 6 হয় কিন্তু আমি 6 ধৰিব নোৱাৰো কাৰণ আমাক কৈছে যে 1 প্লাস কৰি ধৰিব লাগিব গতিকে কেনেকে ধৰিম 6 plus 1 7 O2 দিছে 15 O2 দিছে 16 হল R2 আমি কিমান ধৰিম R2 অৰিজিনাল 18 হয় কিন্তু আমি ধৰিম 19 plus 1 কৰি হল এতিয়া আমি এখিনি গুটেখিনি প্লাস কৰি দিম 42 ওলাব কি ওলাব কেনেকৈ ওলাব চাও প্ৰথম আহিলে কিমান 7 F4 7 or 16 plus 19 আৰু এতিয়া পালো 42 তাইছে এতিয়া সেম কন্ডিশন আমি এপ্লাই কৰিম ফ্ৰন্টৰ কোডটো উলিয়াবলে এতিয়া F2 আমাক 7 দি থোৱা আছে আমি পাইছিলো আগত না সো F2 উঠাও F2 আমি 7 ধৰি থলো R2 আমি কিমান পাইছিল 19 ধৰি থলো O2 আমাক কিমান দিছিলে 16 ধৰি থলো এতিয়া N2 কিমান হ'ব N2 আমি 14 হয় কিন্তু আমি 15 ধৰিম আৰে আৰু T2 আমাক দিছে 20 হয় কিন্তু আমি 21 ধৰিম এতিয়া আমি এখিনি প্লাস কৰি দিম চাব ওলাই যাব Seven plus 19 plus 16 plus 15 plus 21 তেগুটেখিনি যোগ কৰিলে আমি পাম 78 সো কারেক্ট आंसर কোনটো হ'ব অপচন A সো এখিনি একে আশা কৰিছো বুজি পাইছে তাৰ পিছতে next question ale agbahu so itu question 5 if A is equal to M is equal 26 Z is equal 52 then BET code to keneke pam ami question mark to keneke otam hetu iman eke same agor nisna ki olof beleg te ami sao etia A2 amak dise 2 keneke hol keneke ami 2 pam 1 hobo lage হয় না কিন্তু আমি তেনেকে নকৰো প্লাস নকৰো ইয়াত আমি ইয়াত পূৰণ কৰিম এতিয়া 1
ইনটু 2 ইজ ইকুৱেল 2 পালোঁ। চ' এতিয়া এমৰ লগত আমি এমটো যদি চাওঁ তেনেহ'লে 26 কেনেকৈ পাম? 26 আমি পাম এমৰ এলফাবেট নম্বৰটো হৈছে এমৰ এলফাবেট নম্বৰটো হৈছে 13 দিছে, গতিকে আমি ইয়াত 2 কৰিলে আমি পাম 26 আৰু এফালে জেডটো হৈছে 26 তাৰ লগত 2 ইনটু কৰিলে আমি কিমান পালোঁ 52। চ' এতিয়া আমি একেধৰণে এপ্লাই কৰিলে এতিয়া বিৰ লগত এলফাবেট নম্বৰ হৈছে 2, গতিকে আমি কিমান পাম 4 হয়নে? তাৰপিছতে ই লগত আমাক 5 ইনটু 2 10 পাম হ'ল। তাৰপিছতে এইখিনি মই আঁতৰাই দিছোঁ। আৰু এতিয়া দিছে টি লগত 20 ইনটু 2 40 পালোঁ। এতিয়া আমি 40 পালোঁ কেনেকৈ? এতিয়া আমি যদি গোটেইকেইটা প্লাছ কৰি দিওঁ 4 প্লাছ 10 প্লাছ 40 ইজুকেল কিমান হ'ল? ইজুকেল হ'ল 54। চ' কাৰেক্ট এনচাৰ কোনটো হ'ব? অপশ্যন এ। আশা কৰিছোঁ গোটেইখিনি সলভটো আপোনালোকে বুজি পাইছে। যদি কিবা কনফিউজ থাকে তেনেহ'লে কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।